লৈ এটা প্ৰশ্ন আহিছে, বাইদেউ যৌন মিলন কৰি থকাৰ সময়ত মহিলাৰ যৌনি চেলেকি দিলে যিটো পানী ওলায় সেই পানীটো খাব পাৰিনে? চাওক বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই পানীটো খালে কি উপকাৰ অথবা কি অপকাৰ হ'ব পাৰে চব কথা আপোনালোকৰ লগত বিস্তাৰিতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল কথালৈ। চাওক, মূল কথাটো হ'ল যে যৌন মিলন কৰাৰ সময়ত মহিলাৰ যৌনিৰ পানী খাব পৰা যায়নে? আচলতে আপোনালোকে এটা কথা লক্ষ্য কৰিব যে মহিলাই যিবোৰ পেণ্টি পিন্ধে সেই পেণ্টিবোৰৰ আগফালৰ ৰংটো জ্বলি যায়। সেইটো জ্বলি যোৱাৰ আচল কাৰণটো জানেনে? সেইটো জ্বলি যোৱাৰ কাৰণটো হ'ল মহিলাৰ যৌনিত। যিহেতু যৌনিৰ ওপৰৰ পৰা ভিতৰৰ ডিষ্টেঞ্চ কম হোৱাৰ কাৰণে সদায় অনবৰত এচিড নিঃসৰণ হৈ থাকে ইনফেকশ্যনৰ পৰা বাচিবৰ কাৰণে, আৰু সেই এচিড নিঃসৰণ হোৱাৰ ফলত তাৰ পেণ্টিৰ ৰংবোৰ জ্বলি যায়। এতিয়া আপুনি যিটো পানী ওলায় সেই পানীটো যদি গিলি দিয়ে তেতিয়াহ'লে কি হ'ব? আপোনাৰ পেটত এচিড যাব, আৰু সেই এচিড যদি আপোনাৰ পেটত যায় তেনেহ'লে কি হ'ব? আপোনাৰ আলচাৰ হ'ব পাৰে প্ৰথম কথা। 2 নম্বৰ কথা, গেছৰ প্ৰব্লেম হ'ব। আপোনাৰ পেট ফুলা ফুলা অনুভৱ হ'ব, গেছ অনুভৱ হ'ব। আপোনাৰ ডিঙিত বিষাব, ডিঙিৰ যিবোৰ মাছলছ আছে সেইবোৰ জ্বলিব, সেইবোৰত এটা বাৰ্ণিং সেন্সেশ্যন আহিব, তাত এটা জ্বলা টাইপ এনেকুৱা আপোনাৰ ফিল আহিব। চ' সেইকাৰণে সেই পানীটো কেতিয়াও খাব নালাগে। যদি আপোনাৰ উত্তেজনাৰ মাজত সেই পানীটো কেতিয়াবা মুখত গুচি যায় তেনেহ'লে আপুনি এইটো থু কৰি পেলাই দিব, কেতিয়াও গিলি নিদিব। গিলি দিলে তাৰ পৰা আপোনাৰ উপকাৰ হোৱাৰ কোনো চান্স নাই, কেৱল আৰু কেৱল অপকাৰহে হ'ব। আশা কৰিছোঁ আপোনালোকে গম পাইছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰক, আৰু যদি আপুনি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি